এয়া দুপৰীয়াৰ ভাত সাজ খাব লৈছোঁ আৰু আজি দুপৰীয়া পনীৰ তৰকাৰী বনাইছিলোঁ বহুত ধুনীয়া কৰি এইফালে বেঙেনা আলু আৰু ওলকবি ধুনীয়াকৈ ভাজি বনাই লৈছিলোঁ আৰু এইফালে বিলাহী আলু ধুনীয়াকৈ পুৰি লৈছিলোঁ লৈ পিটিকা বনাইছোঁ বহুত ভাল লাগে এনেকৈ বিলাহী আলু পুৰি পিটিকা বনাব পিটিকা মানে খাই ঠাণ্ডাৰ দিন অহাৰ লগে লগে পোৰা বেঙেনা পোৰা বিলাহী পোৰা এইবোৰ খাই বহুত বেছি ভাল লাগে আগতো গাঁৱত থকা সময়তো জুইত পুৰি খাওঁ এতিয়াতো বাৰু ইয়াতে জুই ধৰিব ইমান খৰি চৰি নাই সেইকাৰণে মানে গেছতে পুৰি লওঁ আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে মোৰ ভিডিঅ'টো মোৰ পেজখন ফলো কৰি দিব